চকী পমিলা তুমি আকাশী নীলা যৌৱনৰে সাগৰখনত মৰম সিঁচিলা। মই অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে আৰু ময়ো বৰ্তমান ভালেই। আজি মানে ভিডিঅ'টো মই সন্ধিয়া সময়তহে আৰম্ভ কৰিছোঁ। কিহৰ কাৰণে আজি মই মানে আমাৰ আজি খানা আছে, সেইকাৰণে মই ভিডিঅ'টো আপোনালোকক দেখুৱাম কিহৰে খানা খাওঁ, আমি কেনেকৈ খাম, কি কি আছে আপোনালোকক সকলোখিনি আপোনালোকক দেখুৱাই যাম আৰু আপোনালোকে সকলোখিনি চাই যাব ভিডিঅ'টো শেষলৈকে। তালৈ ব'লক। আমাৰ খানা যোগাৰ হৈ গ'ল। আপোনালোকক মই আগমুহূৰ্তত ক'লোৱেই আমাৰ মানে খানাটো আজি খোৱাৰ কথা নাছিলে, আমাৰ খানাটো কাইলৈ খোৱাৰ কথা আছিলে। আৰু মানে আমাৰ ভতিজা ল'ৰাটোৱে শনিবাৰ দিনা মানে নেখায় একো মাছ মাংস, আৰু সিয়ে যদি নেখায় খানাটো পতাৰ একো অৰ্থ নাথাকিব, নেখালে ভালো নালাগিব। সেইকাৰণে আজি 30 তাৰিখৰ দিনাই খানাটো যোগাৰ কৰি দিলোঁ, আৰম্ভ কৰি দিলোঁ। আৰু তাকে আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু আমাৰ মানে প্ৰত্যেক বছৰে আমাৰ 31 ডিচেম্বৰ দিনা আমাৰ খানা খোৱাই হয়। আমাৰ মানে কি হয়, আমাৰ প্ৰত্যেক মানে ডিচেম্বৰৰ মানে পুৰণা বছৰটো বিদায় দিয়া আৰু আমি নতুন বছৰটো আদৰোঁ। প্ৰত্যেক বছৰে বছৰে আমাৰ 31 ডিচেম্বৰ খানা হয়েই। গতিকে এইবাৰ মানে আমাৰ অকণমান সলনি হৈ গ'ল, আৰু সেইকাৰণে ইমান তথাপিও হৈছে আৰু যিমানখিনি হ'ব লাগে যোগাৰ কৰি আছোঁ। আৰু পিছত কি হয় আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। বাহিৰত খানা আয়োজন কৰি আছে, এইফালে ভিতৰত এয়া মেগী খানা আয়োজন হৈ আছে। এয়া দেখিছে ৰান্ধনি, এয়া মেগী খাব এতিয়া। আৰু এইফালে আমাৰ ছোৱালী ল'ৰা দুটা ৰখি আছে। এতিয়া আমাৰ খানাৰ পূৰা শাক কৰি আছে। দেখিছে আমাৰ খুৰী, বৌ, এজনী ডাঙৰ খুৰী আৰু এজনী আমাৰ ওচৰৰ বৌ। মুখখনেই দেখা নাইকিয়া ৰ'ব, মুখখন দেখোঁ আৰু আকৌ তেতিয়াহে এইজনী। আৰু এইফালে আমাৰ ইয়াৰ প্ৰবীণ দা, এয়া প্ৰবীণ দাই একদম পূৰা আদা বখলিয়াই আছে। একদম খানা আজি পূৰা যোগাৰ হৈ আছে, আপোনালোকে পূৰা খাই আছে মেগী। আৰু এইফালে আমাৰ এতিয়া একদম পূৰা হাঁহ মাৰি আছে। এয়া দেখিছে হাঁহ আমাৰ দেউতাই, এতিয়া সেয়া হাঁহ, দুটা হাঁহ আৰু এটা কোমোৰাৰ সৈতে আজি আমাৰ খানা হ'ব। এইফালে আমাৰ ল'ৰাই একদম ডেক বজাবলৈ পূৰা যোজাৰ কৰি আছে, আৰু সোঁফালে একদম খাৰলি পাচলি পূৰা কৰাত ব্যস্ত। হাঁহ গুচাই পুৰি হৈ গ'ল, এতিয়া কাটিবলৈ বাকী আছে। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া দেখিছে না আমাৰ হাঁহ কটা মানুহ দেই। আপোনালোকে যদি কাৰোবাৰ যদি হাঁহ কাটিবলগীয়া থাকে মাতিব পাৰে তেওঁক। মুখখন দেখুৱাই দে। এয়া এতিয়া আমাৰ দালি উতলি আছে, আৰু এইফালে নহৰু বখলিয়াই আছে। এইফালে এয়া খাওঁ কৰি আছিলে দেখি চাহ বনাই আনি পেলাই এতিয়া খুৱাইছোঁ। তথাপিও ইমান হিংসা কৰে দেখিছে মোক। মই চাহ বনাই খুৱাইছোঁ এতিয়া। তইতো মই কোৱাৰ কাৰণেহে বনাইছোঁ। অলাল চাহ হে, গাখীৰ ক'ত পাবা এতিয়া? হা কামত আহিলো চাহ মাছ এইফালে হাঁহৰ মাংস বনাইছে, এইফালে খাচী মাংস বনাই আছো। চাই দিয়ক এইফালে সকলোৱে। ওচৰলৈ যাব লাগিব। মুখখন দেখুৱাই দিয়া। খানা হৈ গ'ল, বহাত লাগি আছে। এয়া হ'ল খাচী মাংস। এয়া এইফালে এয়া ভাত পূৰা বহাত লাগি আছে। হ'ল ন, পিছত আকৌ এইখিনি মিলাই দিম।
এতিয়া আমাৰ মানুহজনেও খাই আছে। ভাত খাবলৈ গৈছোঁ। এয়া সকলোৱে আমি চাৰিজনীহে খাবলৈ গৈছোঁ, বাকী সকলোৱে খাই হৈ গ'ল। এয়া দেখিছে আমি এতিয়া ভাত খাবলৈ আয়োজন কৰিছোঁ। এয়া ভাজি আৰু অকণ মোক নালাগে আৰু হৈ যাব, এয়াই হ'ব আৰু বেছি নালাগে। হৈ গ'ল খানা। মানে আমাৰ বেলেগ অন্য মানুহ নাই, আমাৰ পৰিয়ালৰ হয়। আমাৰ সৰু খুৰা, আমাৰ ডাঙৰ খুৰী আৰু ওচৰৰ মানে আমাৰ প্ৰবীণ আমাৰ নিজৰে হয়, আমাৰ পৰিয়ালৰ বুলিয়ে ক'ব পাৰি। আমাৰ আৰু তেনেকুৱা বেলেগ অন্য কোনো নাই। আমাৰ পৰিয়ালৰ মানুহখিনিয়ে আমি কালি খানাটো খালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেতিয়াহ'লে অন্য এটা ব্লগ লৈ আকৌ আহি আছোঁ আপোনালোকৰ ওচৰলৈ। আজিলৈ ইমানতে তেতিয়াহ'লে ৰখাইছোঁ। বাই বাই।